दिनै बे बरायनाय हाबाफारियाव बाहागो लाफैनो हानाय सिबिनां रायजो राजा नोंथांमोन, एनडिपि प्रग्रेसिभनि आफादगिरि आरो बावैसो जालांनाय थामथि गोरोबथायाव सागान होगिरि गबिन्द बसुमतारी, एनडिपिनि दैदेनगिरि बिथांमोन, दुलाराय बर' फरायसा आफादनि लेङाइ आफादगिरि दिपेन बर', बारबर दैदेनगिरि बिथांमोन, आथिखालनि जिल्लानि दख'रानि मावथि लोगोफोर, बेवहाय बाहागो लाफैनो हानाय अदालगुरि कलेजनि प्रिन्सिपाल बिथां, बर' थुनलाइ आफाद, बर'नि गुबुन गुबुन आफादनि दैदेनगिरि बिथांमोन, बे समाव आङो बयनोबो गोसो गोरबोनिफ्राय गाहाम हामलायनाय बावहरबाय आरो लोगोसे मोनसे जाफुंसार हाबाफारि मावफुंनो हानायनि थाखाय नोंथांमोन बयनोबो आङो बे समाव कংগ্रेচুলেশন হরনাय जाबाय। আজি ইয়াত উপস্থিত হ'ব পৰা আমাৰ ওদালগুৰি বিভিন্ন অঞ্চলৰ পৰা উপস্থিত হোৱা শ্ৰোতা ৰাইজ, ইয়াত উপস্থিত বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ, গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃবৃন্দ, লগতে সাংবাদিক বন্ধুসকল, বুদ্ধিজীৱীসকল, এই সময়ত উপস্থিত হোৱা সকলো ৰাইজলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোক সকলোৰ সহায় সহযোগিতাত যোৱা পৰহি তৃতীয় যেটো বড় চুক্তি হ'ল, এই চুক্তি সম্পন্ন কৰাত আপোনালোক সকলোৱে দীৰ্ঘদিনীয়া সংগ্ৰাম সহায় সহযোগিতা আগবঢ়াই অহাৰ কাৰণে মই আজি আপোনালোকক কংগ্ৰেচুলেট কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। শ্ৰোতা ৰাইজ, আপোনালোকে জানে যে আমি সকলো শান্তি বিচাৰি ইমান দিনে বিভিন্ন মেল মিটিং কৰি আহিছোঁ, বিভিন্ন সংগ্ৰাম কৰি আহিছোঁ, আমাৰ অধিকাৰ বিচাৰি আমি সংগ্ৰাম কৰি আহিছোঁ আৰু এই দীৰ্ঘদিনীয়া সংগ্ৰামৰ বিনিময়ত আজি এখন চুক্তি সম্পন্ন হৈ গ'ল আৰু আমি সকলো আনন্দিত হৈছোঁ, উল্লাস হৈছে চবৰো ৰাইজৰ মাজত। আমি বহুত কিবা কিবি এই চুক্তিত বিচৰা নাই। আমি কি বিচাৰিছোঁ, প্ৰথম কথাটো হৈ আমাক শান্তি লাগে, আমাক নিৰাপত্তা লাগে, আমাক উন্নয়ন লাগে। শান্তি, নিৰাপত্তা আৰু উন্নয়ন যদি পাবলৈ সক্ষম হয়, সকলো মানুহ হিচাপে জীয়াই থাকিব পাৰে আৰু আগুৱাই যাব পাৰে। গতিকে এই শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ কাৰণে দীৰ্ঘদিন ধৰি যি সংগ্ৰাম হ'ল, আলাপ আলোচনা হ'ল, ইয়াৰে ফলস্বৰূপে তৃতীয় চুক্তিখন হ'ল। এই সময়ত আমি এইটোকে এটা আনন্দ লভিছোঁ যে যোৱা 34 years এনডিপিয়ে সংগ্ৰাম কৰিলে, এই সংগ্ৰামত বহুতৰ প্ৰাণ গ'ল, বহুত পংগু হৈ গ'ল, বহুত জেল যাব লগা হ'ল আৰু এই 30টা বছৰত আমাৰ বন্ধু যিবিলাক বন্ধু আছে, সেই বন্ধুবিলাকৰ মাজত আৰ্মি, পুলিচ, CRPF সদায় আমাৰ গাঁৱে ভূঞে ঘূৰি আমাৰ বন্ধুৰ নিচিনা থাকিল। কিন্তু কি ভাল বন্ধু নহয়, ভয় লগা বন্ধু, যিসকলক আমি সদায় ভয় কৰিব লগা হ'ল। দেশৰ নাগৰিক হিচাপে আমি পুলিচক ভয় কৰিব নালাগে, আমি আৰ্মিক ভয় কৰিব নালাগে, পেৰামিলিটাৰীক ভয় কৰিব নালাগে, তেখেতসকলে আমাৰ ৰক্ষণাবেক্ষণৰ কাৰণে আহে। কিন্তু এই সংগ্ৰামৰ যেতিয়া সশস্ত্ৰ সংগ্ৰাম হয়, তেখেতসকল আমাৰ শত্ৰু হৈ যায় আৰু সেইকাৰণে এইটো এটা ষ্টেট আৰু নন ষ্টেটৰ মাজত এটা কনফ্লিক্ট বুলি কোৱা হয়। চৰকাৰী আৰু অচৰকাৰী এটা সংঘাত, এই চৰকাৰ আৰু অচৰকাৰৰ মাজত যিটো সংঘাত হ'ল, এই সংঘাত যিটো পৰিসমাপ্তি এটা ঘটিল, এইটো আমাৰ কাৰণে সকলোৰ কাৰণে আনন্দৰ সকলোৰ কাৰণে এটা ভাল খবৰ। তো সেইকাৰণে এই চুক্তিটো লৈ পেলাই বিভিন্নজনে বিভিন্ন কল্পনা কৰিছে। আজি ফাৰ্ষ্ট চুক্তি হোৱাৰ পিছতে ইয়াত বন্ধ দিছে, কোনোবা টায়াৰ জ্বলাইছে কোকৰাঝাৰৰ ফালে। এই কথাবিলাক লৈ পেলাই আজি মই চমুকে এইখিনিয়ে ক'ব বিচাৰিছোঁ, কাৰণ এই যে আজি ইয়াত আদৰণি সভা হৈছে, ইয়াত মই অংশীদাৰ হ'ব লগা নাছিলে। মই বিশেষ কাৰণতহে ওদালগুৰিত আহিছিলোঁ, কিন্তু আমাৰ জিলা কমিটিয়ে যেতিয়া ক'লে মই ইয়াত আহিব লগা হ'ল। তো ইয়াত মই সেইটোকে ক'ব বিচাৰিছোঁ যে আজি আমাৰ মাজত সংঘাতটো আমি আৰু বেছি দিন ৰাখিব নালাগে আৰু সংঘাতটো কেনেকৈ নিৰ্মূল কৰিব, ইয়াৰ কাৰণে সকলো আগবাঢ়ি আহিব লাগিব। এজনে এজনক যদি ঘৃণা কৰি থাকে, এজনে এজনক যদি ভয় কৰি থাকে, এই সংঘাতটো কেতিয়াও শেষ নহ'ব আৰু সংঘাতটো যেতিয়া শেষ নহয়, শান্তি যেতিয়া স্থায়ী নহয়, আমাৰ উন্নয়নো কেতিয়াও আমি বিচৰাৰ নিচিনা কেতিয়াও নহ'ব। সেইকাৰণে
আমি কৈছো যে আজি ইয়াত কিবা এটা এৰেঞ্জমেণ্ট অহা মানে ইয়াত কিবা এটা ব্যৱস্থা অহা মানে কোনোবা জাতি জনগোষ্ঠী ইয়াৰ পৰা যাব লাগিব, ইয়াৰ পৰা নিক্ষেপ হৈ যাব, এইটো কেতিয়াও হ'ব নোৱাৰে, এইটো কেতিয়াও হ'ব নোৱাৰে। তো সেইকাৰণে আজি আমি সকলোকে আহ্বান কৰিছো যে যিটো চুক্তি হৈ গ'ল চুক্তিটো আপোনালোকে পঢ়ি চাওক। এই চুক্তিত কি কি কথা লিখা আছে, এই চুক্তিত কিছুমান ৰাজনৈতিক অধিকাৰৰ কথা আছে, এই চুক্তিত কিছুমান অৰ্থনৈতিক অধিকাৰৰ কথা আছে, এই চুক্তিত কিছুমান ভাষাৰ অধিকাৰৰ কথা আছে, ইয়াত শিক্ষাৰ অধিকাৰৰ কথা আছে, আৰু এই চুক্তিতে সৰ্বাংগীন উন্নয়নৰ কাৰণে ভাল ভাল অনুষ্ঠান প্ৰতিষ্ঠানৰ এই চুক্তিত সন্নিৱিষ্ট কৰা আছে। গতিকে এইটো সকলো জাতি জনগোষ্ঠীৰ কাৰণে এটা চুক্তি। আৰু আমাৰ সদায় সন্দেহ কৰি আছিলে বড়োসকলক, অইন জনগোষ্ঠীৰ কথা চিন্তাই নকৰে নেকি? এই 30-40 বছৰৰ সংগ্ৰামত আমি চিন্তা কৰিবলৈ সুযোগ পোৱা নাই, কাৰণ নিজে জীয়াই থকাৰ সংগ্ৰাম হৈ আছে। ষ্ট্ৰাগলটো হ'ল জীয়াই থকাৰ কাৰণে, সাৰ্ভাইভেলৰ কাৰণে। গতিকে আমি চিন্তাই কৰিব পৰা নাই। এই যে NDP 2005 চনত চিজফায়াৰ কৰিলে, নিখিল বড়ো ছাত্ৰ সন্থাই যে 2010 চনৰ পৰা সংগ্ৰাম কৰিলে, এই সংগ্ৰামৰ যিখিনি সময়ছোৱাত আপোনালোকে দেখিবলৈ পাব ইয়াত কোনো হিংসা হোৱা নাই। 2010 পৰা আমি যেটো সংগ্ৰাম কৰিলো, কাৰো শিল এটা পৰা নাই, কাৰো ওপৰত লাঠি এটা পৰা নাই, না পুলিচে লাঠি চালনা কৰিব লগা হৈছে, না কোনোবা শিল দুলিয়াব লগা হৈছে, হয় ইয়াত মানে কথা লৈ পেলাই বাদ বিতণ্ডা হৈছে। আৰু ইয়াৰ কাৰণে আমি শান্তি সুস্থিৰে যিহেতু চিন্তা কৰিবলৈ সময় পাইছো, আজি এই শেষতে অকল বড়োসকলৰ কাৰণে নহয়, হয় বড়োসকলৰ পিতৃ বড়োভাৰ নামত আমি চেন্ট্ৰেল ইউনিভাৰ্চিটি লৈ আহিছো, কিন্তু একে সময়তে আমি অইন জনগোষ্ঠীৰ কাৰণেও আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে লৈ আহিছো। আপোনালোকে দেখিবলৈ পাইছে ডক্টৰ আমাৰ সকলৰ মানে এজন নমস্য ব্যক্তি ডক্টৰ ভূপেন হাজৰিকাৰ নামৰ এটা অনুষ্ঠান ইয়াতে লৈ অহা হৈছে, বিৰছা মুণ্ডাৰ নামৰ এটা অনুষ্ঠান লৈ অহা হৈছে, স্বামী বিবেকানন্দৰ নামৰ এটা অনুষ্ঠান লৈ অহা হৈছে, গোৰ্খাসকলৰ কাৰণে এটা গোৰ্খা ভৱন, এটাই নহয় বিভিন্ন অঞ্চলত গোৰ্খা ভৱন হ'ব। ইয়াতে গোৰ্খা ভৱনৰ কথা উল্লেখ কৰা আছে, বীৰ চিলাৰায়ৰ নামত এটা ইনষ্টিটিউচন ইয়াতে গঠন কৰাৰ কাৰণে এই মানে কি আমাৰ ইয়াত সন্নিৱিষ্ট কৰা হৈছে। ওদালগুৰিত NIT হ'ব, নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি, ইয়াত অকল বড়ো নপৰিব, ইয়াত সকলো জনগোষ্ঠীৰ মানুহ পৰিব। আজি ওদালগুৰিত এই চুক্তিখনত পুৰা অনুষ্ঠান ভৰি গৈছে, সেইটো এটা আমাৰ কাৰণে খুব ভাল কথা। ইয়াত গোবিন্দ বসুমতাৰী ডাঙৰীয়া আছে, কেইবাবছৰ বছৰ আগৰ পৰাই যুঁজি আছিলে ইয়াত এটা ট্ৰাইবেল ইউনিভাৰ্চিটি হ'ব লাগে ভৈৰৱকুণ্ডত। চৰকাৰক বহুত মানে ফাইলবিলাক আগুৱাই দিয়া হ'ল, কিন্তু নহ'ল। কিন্তু এই চুক্তি হোৱাৰ লগে লগে ভৈৰৱকুণ্ডত আপোনালোকৰ এই ভৈৰৱকুণ্ডতে এটা মানে ট্ৰাইবেল ইউনিভাৰ্চিটি হ'ব। ইয়াৰ লগতে ৰৌতাত বেছি দূৰ নহয় আৰু তাত এখন ইউনিভাৰ্চিটি হ'ব, অৰ্গেনিক ইউনিভাৰ্চিটি এগ্ৰিকালচাৰৰ কাৰণে। আৰু ইয়াৰ পিছত বহুত আছে, মই ক'ব বিচৰা নাই। আজি কেইবা বছৰ চৰকাৰ চলাই আছে, এটা অভাৰব্ৰিজ দিব পৰা নাই। ওদালগুৰিত অভাৰব্ৰিজ হ'ব ৰেল ক্ৰচিঙত, আপোনালোকে বহুত যান জঁট থাকিব লগা হয়। টংলাত অভাৰব্ৰিজ হ'ব ৰেল ক্ৰচিঙত, বহুত যান জঁটত আপোনালোকে থাকিব লগা হয়। এইটো সুস্থ মগজত চিন্তা কৰি এই চুক্তিটো কৰা হৈছে। আজি আমাক কোনোবা কৈছে, মহিলা ডাঙৰীয়াই কৈছে নিখিল বড়ো ছাত্ৰ সন্থাই চাৰেণ্ডাৰ কৰিলে। ইয়াত হিৰো এপছু নহয়, ইয়াত হিৰো NDP। ইয়াত হিৰো বিচাৰিবৰ কাৰণে আমি চুক্তি কৰা নাই, হিৰো বিচাৰিব নালাগে। ইয়াতে আমি কাম কৰিবৰ কাৰণে চুক্তি কৰিছো। তেখেতসকলে চুক্তি কৰিছিলে, আমি কোনোদিনে কৰা নাই তেখেতে কৰা চুক্তিটো বেয়া আছিলে, ভুল আছিলে বুলি কেনে। এটা সময়ত BSc হৈছিলে, তাৰপিছত BTC হ'ল, আৰু আজি BTR হ'ল, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। গতিকে ইয়াৰ ষ্টেটাছটো আগুৱাই গৈ আছে, ষ্টেটাছটো আগুৱাই যোৱা মানে সা সুবিধাবিলাক আমি বেছিকে পাম। আৰু ইয়াত কোনো জাতি ভেদাভেদৰ কথা নাই। সমষ্টিটো 40টাৰ পৰা 60টা কৰা হ'ব বুলি কোৱা হৈছে। 60টা কৰাৰ লগে লগে যদি ট্ৰাইবেলৰ যদি চিটৰ সংখ্যা বাঢ়ে, নন ট্ৰাইবেলৰ চিটৰ সংখ্যা বাঢ়িব। গতিকে অকল বড়োৰ কাৰণে নহয়, ট্ৰাইবেলৰ কাৰণে নহয় এইটো। গতিকে আপোনালোকে যদি চাবলৈ যায়, যদি বড়োৰ কাৰণে কিবা আহিছে, অনাবড়োৰ কাৰণে ইয়াতে কিবা আহিছে। সেইকাৰণে আজি আমি এই চুক্তিৰ পিছত আৰু বড়ো অনাবড়ো আমাৰ নিজৰ দাদা ভাইৰ মাজত ইমান কাজিয়া পেচাল বেয়া ভাৱবিলাক ৰাখিব বিচৰা নাই। আপোনালোকেও আগবাঢ়ি আহক, আমিও আগবাঢ়ি যাম। সিদিনা TV ডিছকাশ্যনত কোনোবা কৈ আছে অসমীয়া ভাষা কেনেকে দ্বিতীয় ভাষা হ'ল, অমুক ভাষা কেনেকে দ্বিতীয় ভাষা হ'ল, তৃতীয় ভাষা হ'ল। আজি বড়ো ভাষা এই চুক্তিত অসমৰ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ ইয়াত মানে কি কৰা হ'ল, ৰিকগনিশ্যন কৰা হ'ল।
আমার বড় ভাষা ন্যাশনাল রিকগনিশন পাইছে এই শিডিউলত সোমাই পেলাই, কিন্তু অসমত অফিচিয়েলি প্রচলিত হওয়া নাছিলে। এই চুক্তির দ্বারা যেটো 1960 ভাষা আইন, ভাষা এক আছে অসমত, ভাষা আইন আছে, এই ভাষা আইনৰ দ্বারা মানে আজি বড়ো ভাষা য'ত য'ত আছে অসমত, তাত মানে য'ত বড়ো মানুহ আছে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। আমি কোৱা নাই অসমীয়া ভাষা ওপৰত, আমাৰ ভাষা কিয় তলত। ভাষা কেতিয়াও ওপৰত তলত হ'ব নোৱাৰে। ভাষাটো আমাৰ জন্মৰ লগতে আহে। আমাৰ মাতৃভাষা বুলি কোৱা হয় কাৰণে মা কাৰো তলৰ ওপৰত হ'ব নোৱাৰে। অসমীয়া মাৰ যিমান সন্মান বড়ো মাৰো ইমান সমান, বঙালী মাৰো ইমানেই সন্মান, গোৰ্খা মাৰো ইমানেই সমান। আমি চবেই নিজৰ ভাষাবিলাক আগুৱাই লৈ যাব লাগিব। সেইকাৰণে আজি অনুষ্ঠান প্ৰতিষ্ঠান কৰিছো এইটোৱেই নহয়। এই বিটিআৰ যেতিয়া আমাৰ শাসন যন্ত্ৰত নতুন নেতৃত্ব আহিব, সেই সময়ত সকলো জনগোষ্ঠীৰ কাৰণে উন্নয়নৰ কাৰণে কিবা নহয় কিবা কৰা হ'ব। যিটো 15 বছৰে আজি এটা শ্লোগান হৈ থাকিল, এই গোটেই পৰিৱৰ্তনটো আনিব লাগিব। সেইকাৰণে নতুন নেতৃত্বৰ দায়িত্ব ল'ব লাগিব। আজি অতি দুখৰ বিষয়, আমি সংগ্ৰাম কৰি আছো, আমাৰ ভাই ভনীবিলাকে ইয়াত কোনো এমপ্লয়মেণ্ট নাই, চাকৰি বাকৰি নাই, একো নাই। গুজৰাট হাৰিয়ানাত গৈ পেলাই কিমান কি হৈছে সদায় পেপাৰত আহে, নিউজত আহে। আজি মাজবাটৰ মানুহ এজন মৰি থাকিল, কালি বোলে ক'ৰবাত মানুহ এজন মৰি থাকিল বেংগলোৰত, দিল্লীত। এইবিলাক কিয় হ'বলৈ পাইছে? কাৰণ আমাৰ চৰকাৰবোৰে যেনেকৈ কামবিলাক কৰিব লাগে তেনেকুৱা কৰা নাই। সেইকাৰণে 3 বছৰৰ কাৰণে প্ৰায় 1500 কোটি টকা ইয়াত পেকেজ হিচাপে আহিব, যিটো নেকি গৰীব মানুহৰ কাৰণে কৰিব পৰা হ'ব। এইখিনি কাম কৰিবৰ কাৰণে কৰিব পৰা হ'ব। তেনেকুৱা বহুত কথা ইয়াতে আছে। ডাইৰেক্ট ফাণ্ডিং আহিব চেণ্ট্ৰেলৰ পৰা। যেতিয়া ফাণ্ডিংটো আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা ৰখি আছিলে, এইবাৰ ডাইৰেক্ট ফাণ্ডিং চেণ্ট্ৰেলৰ পৰা অহাৰ এটা সুবিধা আহিল। তো সেইকাৰণে ৰাইজ আজি ইয়াত সন্দেহ কৰিব নালাগে, ভয় কৰিব নালাগে। যিখিনি লাগে গিনি চুনি, যিখিনি আমাৰ সমাজখন, আমাৰ অঞ্চলখন আগুৱাই যোৱাৰ কাৰণে যিখিনি লাগে সেইখিনি গিনি চুনি সব কথাকে আমি ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। গতিকে আপোনালোকক মই প্ৰথমতে অসমীয়াতে ক'লো। চবে সুধিছে গুৱাহাটীৰ পৰা ফোন কৰি জাৰ্নেলিষ্ট বিলাকে যে অবোৰক ভয় কৰিব লাগিব নেকি, অবোৰৰ সংশয় হ'ব, কিবা এটা চিন্তা কৰিব লাগে নেকি এই চুক্তিৰ পিছত। এই চুক্তিৰ পিছত একো চিন্তা কৰিব লগা নাই। কিবা চিন্তা আছিল যদিও দূৰ কৰি দিয়ক এই চুক্তিৰ পিছত। এই চুক্তিখন সকলো আদৰণি জনাইছে অসমৰ। গতিকে বড়োলেণ্ডত থকা আমাৰ বিভিন্ন জাতি ধৰ্মৰ ভাই ভনীসকলে, দাদাসকলে ভয় কৰিব লাগে বুলি মই একো ভাবা নাই। তামান गोनां रायजोफोर, गोबां खोथाखौ आदा गबिन्दआ बुंगोन। आङो मोनसे खोथा रायलायनो फैदोंमोन। गाबोन सिलाइ गथायनाय हाबाफारि दङ, बेखौनो लानानै आङो बिथांजों आधा घन्टानि थाखाय रायलायनो फैब्रबदोंमोन। बे हाबाफारिफोरखौबो मिथियामोन आङो। गुवाहाटीयाव थांनांगौ दङ मोनसे लाखानाय हाबाफारि। दा बे हिसाबै आं बारा गोलाव बुंला। दिनै गोबां खोथाफोर फैगोन जोंनि गेजेराव। गावसा गावस्रि बायदिसिना खोथाफ्राथ' गोदोनिफ्रायनो सोलिबोखाबाय। जोङो बे सागानखौबो, बे सुक्तिखौबो, बे गोरोबथाखौबो खालामनो गोनां जादों सम आरो बोथोरखौ नायनानै। सोरबा बुंदों मानो खालामदों, 6 माह उनाव खालामोन, बोसोरसे उनाव खालामोन। आं बुंदों बोसोरबा उनाव खालामनोबो हायोमोन। नाथाय जोंनि गेजेराव थासारिया गाज्रिनिफ्राय गाज्रि जाबोदों। बिदा फंबायनि गेजेराव एना एनि जाबोदों। मालायजों जुजिनानैनो 5,000 थैबाय आरो गाबोन गावजों गाव जुजिफिननांगौबा बोरै जागोन बेलाय। सोरबा सोरबा राजखान्थिनि नामावनो गावनि मानसिफोरखौनो बायलाय फानलाय बोखावला बोखावलि खालामनो नागिरो रायजोफोर, आरो बिनि दायखौ जोंनियावबो जाबसिननो नागिरो। दा मानगोनां रायजोफोर, दिनै सोरबाया म्यानमाराव दङमोन सावरायग्रा बिथांमोनाबो बे सुक्तियाव फैबाय। आं बिथांमोनखौ साबायखर जासिदों। सोरबाया माने नै रन्जन दैमारि बिथाङा जेराव दङमोन, बे सुक्तिनि गेजेरजोंनो बिथाङाबो ओंखारबाय। गोलाव सम खस्थ' मोननांबाय बिथाङाबो, बर' हारिनि थाखाय जेल जानांबाय, गुबुन गुबुन जायगायाव बेरायबाय। नाथाय दाबो सासे दैदेनगिरि हिसाबै, हिर' हिसाबै बिथांनि गोसोआबो बायाखै। दा बे हिसाबै नैबे सागान होनानै बे गोरोबथायाव दिनै बर' जेंनाखौ सुस्रांनायाव बिथाङाबो गिदिर बिहोमा होबाय। आं बिथांनोबो साबायखर बावो। बावैसो माखासे फिसा फिसौ एना एनि जानानै धीरेन बर' बिथाङाबो आफादनिफ्राय साइड जानाय बायदि जाबाय। नाथाय बेवहायनो माखासे थासारिया सोमजिदोंब्लाबो बिथांजोंबो जोङो सावरायदों, जेला लोगो मोनदों। सावरायलायनायनि गेजेरजों दिनै मोनसे सुक्ति जानानै थांबाय। दा बेनिखायनो बर' हारिनि थाखाय मा मा नांगौ बेफोरखौ नागिर बिजिर जोङो बेवहाय सोनानै लाबोनाय जादों। दा बेखौ जोङो बयबो जाहाथे गोसो गोरबोजों बरायो। आरो बेजों लोगोसे बिनि गेजेरजोंनो दिनै जोंनि जोहोलावफ्रा न'आव थांफिननो हासिगोन। डिजिग्नेटेड केम्पआव दङमोन, हाग्रायाव दङमोन, गावनि बिमा बिफा बिब' बिनानावजों संसार जाहैनो हासिगोन। न'खर संसारा थेर बेथेर जाबायमोनबा लासै लासै मोजां जाफिनगोन। बियो जोंनिख्रुइ बयनिबो गिदिर खोथा।
दा बिनि उनाव जोंहा आरो मोनसे दावहा दंबावो जेलाव थानायफोरखौ जोङो बरननांगोन जेसेबां जेलाव दङ बिथांमोनखौ बरनजोबनानै गावनि बिमा बिफाजों गोरोबनानै संसार जानो हानायनि मोनसे थासारि लाबोनांगोन आं रायजोफोरखौ बेखौल' खावलायना थांनो नागिरदों बिथांमोननिफ्राय हयथ' बुङाबो जानो हानाय आं एबसुनि आफादगिरिल' नङा सासे बर' फिसा हिसाबै आरो थांनाय आंनि बैसोआव बिमा बिफानि जौ लोंना बुलायनायनिफ्राय लानानै हारिनि बुथारलायनाय नांलायलायनायखौनो नुनानै आं बिसिम बैसो जाबोबाय ओंखायनो हिंसाखौ आङो मोजां मोना जोबोद दुखु मोनो आङो जेला सासेया सासेखौ रायो सासेया सासेखौ बुखियो जोङो बायदिसिना खोथाफोराव दान्थे बिदान्थियाव बाहागो लानो गोनां जायो आं जोबोद दुखु मोनो दा ओंखायनो आं खावलायनो नागिरदों मोनसे समाव जेला BLTआ सारेन्डार जादोंमोन बिनि उनाव राजखान्थिनि थासारि फैबाय आरो गावजों गावनो बुलायलायनायबो थासारि फैदों दा नैबे समाव आं खावलायनो सानदों मानगोनां रायजोफोर जारिमिनखौ नायनानै जों सोलोंनांगोन दिनै जारिमिननि खोथाखौ बुरखां बुरखां गुबुन हारिनि मानसिफ्रा TV चेनेलफ्राव जोंखौ दोखो दोखो रायदों जोङो बिथांमोनखौ बुंदों थांखांनायखौ हगारबाय आरो बेखौ लाबोफिननो नाङा दा नंखायनो सोरबाफोर थांनाय आफादाव थानाय समाव आफाद सालायनो थाखाय रां रुफा बिनाय सोरखौबा रागा जोंनाय बायदिसिना आखल दिन्थिनांनाय बै खोथाफोरखौ जाहाथे नोंथांमोना बावलाङो गावनिनो बिदा फंबाय साननानै जोङो गोरोबनानै संसार जानांगोन जुदि बेबायदि माबा बुंदोंमोनबा हारिनि सार्थआव बुंदोंमोन सोमावसारनायनि सार्थआव बुंदोंमोन जों बेखौ बुजिनांगोन आरो लोगोसे बिथांमोननि जोहोलावफोरखौबो आं खावलायदों जायफोरा दिनै हारिनि थाखाय जुजिबोबाय पुलिस मिलिटारिजों आं बिथांमोनखौबो खावलायबोदों जे बिथांमोनाबो गामियाव थांफिननानै गामिनि आइ आफा रायजो राजाजों जाहाथे गोरोबनानै संसार जायो बिथांमोनाबो गोरोबनो नाजायो गामियाव थांफिननानै जाहाथे गामिनि नेम खान्थिजोंनो सोलियो आफादनि नेम खान्थिया गाबोन समफोरनिफ्राय जोबसिगोन बिनि उनाव साधारन मानसि बायदि जोङो गामियाव सोलिनांगोन जेरै आफादाव बिखाफोर दाननानै सुथुरजों जुजिदोंमोन गामियाव थांफिननानैबो गामिनि जायफोर सुथुर जौ जुवा बायदिसिना गाज्रि थासारि बेजों गामिनि मानसिफोरजों लोगो नांनानै जुजिनानै गेरेमसा हारि दानांगोन जोङो बेखौ जाहाथे बयबो गोसोआव लाखियो মই পদক্ষেপত এইটোকে ক'ব বিচাৰিছো बर' उग्रपन्थी बहुत बছर শুনিলো আমি बर' उग्रपन्थी যেতিয়া কোনোবাই টিভিত কয় আমাক বড় আমার মানুহ কোনবা এৰেষ্ট হয় কিবা হয় बर' उग्रपन्थी পেপাৰত লিখে बर' उग्रपन्थी আমার বুকুত বেয়াকে বিন্ধে মানে আমার দুখ লাগে এটা জাতি কেতিয়াও उग्रपन्थी হ'ব নোৱাৰে তো এই কাৰণে আমি সকলো চেষ্টা কৰি আপোনালোকে সহায় কৰিলে অসম চৰকাৰ ভাৰত চৰকাৰৰ এটা ইনিচিয়েটিভত আজি এই চুক্তিটো হৈ গ'ল ইয়াৰ পিছত মই আহ্বান কৰিছো আৰু বড়োত কোনো উগ্ৰপন্থী নাই বড়োত আৰু কোনো বন্দুকধাৰী নাই যিমান বন্দুকধাৰী আছে অহাকালি বন্দুক চৰকাৰক গতাই দিয়া হ'ব ইয়াৰ পিছত যাতে আৰু বড়ো উগ্ৰপন্থী শব্দটো কোনো অসমৰ এখন পেপাৰত অসমৰ কোনো নিউজ মিডিয়াত যাতে বড়ো উগ্ৰপন্থী শব্দ আৰু নলায় মই সেইটো আহ্বান কৰিছো কাৰণ আমি মৰমো দিব জানিব লাগিব সন্মানো দিব জানিব লাগিব বেয়া কামটো বেয়া বুলি কৈছে ভাল কামটো ভাল কাম বুলি কৰিব লাগিব মই ধন্যবাদ জনাইছো বিভিন্ন সংবাদ মাধ্যমে এই গোটেই প্ৰক্ৰিয়াটো এটা ইতিবাচক দৃষ্টিভংগীৰে উপস্থাপন কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছো दा जोबथारनायाव रायजोफोर बयनिबो साबायखर होनानै आंनि बुंनायखौ फोजोबबाय इयुनाव लोगो मोनबावगोन आरो मोजाङै खौसेयै जों खामानि मावनांगोन जोंनि मोनसे दावहाया सानसेनि थाखाय जोबथ'बाय नाथाय गुबुन दावहाया जोंहा जागायफिनबाय एबार जोंनि दावहाया खौसेयै जोङो समाज सोलायनायनि हाबा मावनांगोन जोंनि गोरिब गुन्द्रा आइ आफा रायजो राजाखौ फरायसाफोरखौ आवरिया मावरिया बयखौबो जाहाथे जों जौगाखांहोनो हायो बिनि थाखाय जों खामानि मावनांगोन जों जि बेबस्थाफोरखौ मोनदों बे जोंनि थाखाय जोबोद रंजाथाव जेरै बर'फ्रा गोबाङानो हयथ' बुंदों जे आलादा रायजो मोनाखै माथो खिन्थु आलादा रायजो मोननायनिफ्राय जिखिनि बांसिन खामानियाव बांसिन सुबिदाखौ जों मोनदों जेरै गोबां ओरैबायदि बारहावा बर'फोरनि गेजेराव बारदोंमोन आरो बे बारहावाफोरनिफ्राय बर' समाजखौ बासायनो बर' जातिखौ बासायनो लोगोसे बर'जों रायजो जाफानाय गुबुन हारिफोरखौ जों बोरैहाय बजबनानै जौगाहोनो बे बिथिंखौ नोजोर होनानै दिनै जों सुक्तिखौ साफा खालामदों आलादा रायजो मोनाब्लाबो जिहेतु आलादा रायजोनिफ्राय बांसिन सुबिदाखौ जों मोनदों बे स्वार्थफोरखौ लाखिनो जों दिनै सुक्तिखौ साफा खालामदों सहि होदों दिनै आरो मोनसे बाथ्रा बेनोबाव जे बिटिआरआव थानाय बर'फोरनि अनगायैबो बाहेरायाव जायफोर बर'फोर थागोन बिथांमोननि जाति हिसाबै थांना थानायनि थाखाय समाजखौ जौगाहोनायनि थाखाय
राव हारिमु थुनलाइखौ फोथांना लाखिनानै गावनि हा हु रैखाथि मोननायनि बेबस्था खालामनो थाखाय बिटिआरनि बाहेरायाव थानाय बर'फोरनि थाखायबो बर' वेलफेयार काउन्सिल होननाय मोनसे काउन्सिलनि बेबस्था नैबे सुक्तिनि गेजेराव फैबाय दिनै नगावआव थानाय मरिगावआव थानाय शिबसागर गोलाघाट जरहाट डिब्रुगड़आव थानाय गासैबो बर'फोरा बे काउन्सिलनि आन्दाराव फैसिगोन आरो बेयाव थानानै बिथांमोना गावनि राव हारिमुखौ फोथांना लाखिनाय सुबिदाखौ मोनगोन गावनि हा हुखौ रैखा खालामना थानायनि सुबिदाखौ मोनगोन आरो बिटिसि बा बिएससि जाखांनायनि उनाव बिटिसि बा बिएससिनि बाहेरायाव थानाय बर'फोरनि बर' आरो बिटिसिनि सिङाव थानाय बर'नि गेजेराव मोनसे गेप जाबायमोन मोनसे गेप फाराग जाबायमोन सोमोन्दो गैलियामोन खिन्थु नैबे बिटिआर आरो बड'लेण्ड वेलफेयार काउन्सिल बे दाखांनायनि उनाव जोंनि गेजेराव मोनसे सोमोन्दो फैफिनबाय आरो बे मोननै काउन्सिलखौ सोमोन्दो लाखिनाय खामानि मावनो थाखाय मोनसे एडभाइजारि कमिटि जि कमिटियाव बिटिसिनिफ्राय माखासे आरो बेनिफ्राय वेलफेयार काउन्सिलनिफ्राय माखासे सोद्रोमा थागोन सेन्ट्रेल गभर्नमेन्टनिफ्राय सासे माबानिफ्राय स्टेट गभर्नमेन्टनिफ्राय सासे केबिनेट मिनिस्टार थागोन बे गासैबो बाथ्राखौ दानाय जि कमिटि एडभाइजारि कमिटियानो मोन्नैबो काउन्सिलनि गेजेराव मोनसे सोमोन्दो लाखिनानै खामानि मावनो थाखाय सुबिदा मोनगोन बेनिखायनो जोंनि गेजेराव मोनसे ब्रिज मोनसे दलं बिटिआर आरो वेलफेयार काउन्सिलाव थानाय बर' रायजोफोरनि गेजेराव मोनसे दलं बायदि जासिगोन जों रावबो बर'आनो सुबिदाफोरनिफ्राय बन्सित जानाय नङा जाथि हिसाबै थांना थानायाव हेंथा मोननाय नंलिया जों गासैबो सुबिदा मोनगोन बिटिआरआव थानाय बिटिआरनि बाहेरायाव थानाय गासैबो जाथि हिसाबै थांना थानाय मोनसे सुबिदा मोनगोन आरो दिनै बे सुक्तिया बेखौनो लाबोदों थांनाय 15 इयार्स जोंनि बिटिसि सिङाव थानाय जिफोर बर' आरो अन्यान्य जनगोष्ठीफोरनि अबस्था समाजनि अबस्था जोङो नुदों जे जों जौगानो हायाखै जोंनि गामि ओनसोलनि लामाफ्रा दाबो बायग्ले सिग्ले दंजोबो जोंनि फरायनाय सेंग्रा सिख्लाफ्रा दासिमबो आनएमप्लय जानानै दं बिथांमोनखौ एमप्लयमेन्ट खालामनायनि जेबो बेबस्था दिनै जों सरकारा बानायाखै जोंनि लामा सामा बानायाखै क'क्राझारनि मोननैसो लामाया मोजां जादों क'क्राझार जिल्लानिखिनिया खिन्थु बाखि ओनसोलाव दासिमबो नेग्लेक्टेड दिनै बिटिसि सरकारा ठिकादारफोरनो बिल होनो प्राय 7,000 crore बाखि जानानै दं जों नुहुरदों आरो बेबायदि लामानि थाखाय जों मोनसे लामा गेवबाय आरो बे लामाखौ जों थिग मथे बाहायनांगौ जों जाति हिसाबै थांना थानो लुगैयो जातिनि राव हारिमु थुनलाइखौ फोथांनाय मोनसे रोखा डिस्टिंक्ट आइडेन्टिटिखौ फोथांना लाखिनो लुगैयो जोंनि हा हुखौ रैखा खालामनानै थांना थानायनि बाथ्राखौ जों लुगैयो मोनथायखौ जों लुगैयो आरो दिनै बे गासैबो लुगैनायफ्रा नैबे सुक्तिनि गेजेरजों जाफुंदों खिन्थु बेजों लोगोसे जों गुबुन हारिखौ नेग्लेक्ट खालामनायनि बाथ्रा गैया जों जाय गुबुन हारिफ्रा मोनहास'हायै समनिफ्रायनो लोगोसे रायजो जाबोदों बिथांमोनखौबो जों जोथोन लानांगोन बिथांमोनखौ जों केयार खालामनांगोन बिथांमोनजों जों गोरोबनानै खामानि मावनांगोन आरो बेनिखायनो दिनैनि सुक्तियाव खालि बर'फोरनि थाखायल' होननाय बेबायदि बुस्थु गैया गासैबो जनगोष्ठीफोरनि थाखायनो बेयाव दङ बेनिखायनो दाय मारा गिदिर बिबुंथिगिरिया दुलाराय बर' फरायसानि आफादगिरिया बुंदों जे गोरखाफोरनि थाखाय गोरखा भवन गोबां जायगायाव लुनाय जागोन डक्टर भुपेन हाजरिकानि मुङाव मोनसे कालचारेल कमप्लेक्स बानायनाय जागोन आदिबासि बिथांमोननि जौगानायनि थाखाय बिरसा मुंडानि मुङाव मोनसे कालचारेल कमप्लेक्स बानायनाय जागोन सेलाराय भवन बानायनाय जागोन आरो बिदिनो गोबां गासैबो जनगोष्ठीफोरनि जौगानो थाखाय बायदि बेबस्था जों लाखिदों बेनि अनगायैबो माइनरिटि डेभेलपमेन्ट बोर्ड होननाय मोनसे बेबस्थाखौ जों लाखिदों दा माइनरिटि होनना बुङोब्ला जों रिलिजियास माइनरिटिखौ बुजायाखै खिन्थु जनसंख्यायाव जायफोर खम दिनै बड'लेण्ड एरियायाव माखासे ओरैबायदि जनगोष्ठीफोर दं जायफोर जनसंख्याया सोरहाबा 2,000ल' दं सोरहाबा 5,000 गाहामल' दं बेबायदि जनगोष्ठीफ्रा खुनुदिन गावनि प्रसेसटाजों डेभेलप जानो हाया आनलेस सरकारनिफ्राय बा गुबुन गुबुन हारिफ्रा अननानै बिथांमोनखौ हेफाजाब खालामा आरो बेबायदि जनगोष्ठीफोर दं बेबायदि जनगोष्ठीफोरनि जौगानायनि थाखाय डेभेलपमेन्टनि थाखाय माइनरिटि डेभेलपमेन्ट बोर्ड जों दानानै दोनदों
बिथांमोना कोनोदिन इलेक्शनबो देरहानो हानाय नङा देरहानो हाया देरहानाय पसिबिलिटियानो गैया आरो गावनि प्रसेसटाजों कोनोदिन बिथांमोना गावखौनो बिकास खालामनो जौगाहोनो हाया दा बेबायदिनो सरकारनि अननाय नांगोन मेजरिटि कमिउनिटिसफोरनि अननाय नांगोन उन्नत जातिफोरनि हेफाजाब मदद नांगोन आरो बेबायदि मदद हेफाजाबनि सार्थ लाखिनानैनो जों माइनरिटि डेभेलपमेन्ट बर्डखौ दानाय जादों दिनै बेनिखायनो बे सुक्तिया जोंनि थाखाय रंजाथाव सुक्ति गोजोन थासारि लाबोनायनि सुक्ति आरो जौगानायनि सुक्ति दा बे सुक्तिखौ जों रेसपेक्ट खालायनानै भुल बेख्खा खालामालासेनो बिदि पजिटिभ लाइनखौ जों सिन्था खालामनानै पजिटिभ दृष्टिभंगि लानाय खामानि मावनो थाखाय बर' रायजोआ गासैबो गोरों गोरा मेलेमजिबिफोरखौ खावलायदों खारन रायजो राजाफ्रा मदद हेफाजाब होयोबासो दैदेनगिरिफ्राबो साक्सेस जाफुंनो हायो মই অনুৰোধ কৰিব বিচাৰিছোঁ যে যিহেতু এই চুক্তি এটা শান্তিৰ চুক্তি হয় বিকাশৰ চুক্তি হয় আস্থা আৰু বিশ্বাস প্ৰতিষ্ঠা কৰা এটা চুক্তি হয় এই চুক্তিৰ যিখিনি দফা যিখিনি অধিকাৰ আমি চুক্তিৰ জড়িত পাইছোঁ সেইখিনি সম্পূৰ্ণভাৱে ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগ আমি বিচাৰিছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল জাতীয় সংগঠন আছে সেই সংগঠনসমূহৰ নেতৃবৃন্দক মানে আহ্বান জনাইছোঁ যে আপোনালোকে আগবাঢ়ি আহক আমি একেলগে কাম কৰোঁ একেলগে কাম কৰি অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠী আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমি একেলগে অংশীদাৰ হওঁ তাৰ কাৰণে আহ্বান জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ